সজাই থকা দেখা পাইছে। এয়া ডাটা আছে, ডাটাসকলে দি আছে আৰু এয়া আমাৰ ডাটা ঠিক 2050 চনলৈকে বৰ্তমান আমাৰ ডাটা আছে। কিন্তু এই বছৰ আমাৰ আজি 20 বছৰ আগতে তেখেতসকলে ডাটা দিম বুলি কৈছিলে আৰু সেই ডাটাই আজি আমাক দিবলৈ তেওঁলোকৰ বস্ত্ৰ আমি পিন্ধাই আছোঁ। গতিকে এই মা দুৰ্গা আজি ষষ্ঠী পূজা, কাইলৈৰ পৰা সপ্তমী, অষ্টমী, নৱমী, দশমী পূজা হ'ব। তালৈ সকলো পুৰণিগুদামৰ এই অঞ্চলৰ আজি এই যি লেলা খনি কৰে, কাঠৰ প্ৰতিমাজনা যি মহাত্মা দি থৈ গৈছে, এই তেওঁক সেৱা জনাবৰ কাৰণে পুৰণিগুদামৰ অঞ্চলৰ হওক আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰে এই কাঠৰ প্ৰতিমাজনা চাবলৈ আহে আৰু সেৱা জনাবলৈ আহে। মা দুৰ্গাৰ ওচৰত সেৱা জনায় যাতে তেওঁলোকৰ মংগল কামনা কৰে, তাৰ বাবে মই সকলো আপোনালোকৰ দৰ্শকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা থাকিল। হ'ব। আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা, যিহেতুকে আপোনাৰ আজু ককা ইয়াত তেখেতৰ অৱদান এইখিনি যে মূৰ্তি বনাইছিলে, আপোনালোকে বংশানুক্ৰমে ইয়াত কিবা অৰিহণা মানে কিবা মূৰ্তিৰ ক্ষেত্ৰত কিবা আপোনালোকে আগভাগ লৈ আহিছে নেকি? এই প্ৰতিমাজনা যেতিয়া লেলা খনিকৰে দিছিলে, সেই লেলা খনিকৰৰ পুত্ৰ আছিলে লীলাধৰ খনিকৰ। লীলাধৰ খনিকৰেও ঠিক তেনেধৰণৰ কিছু পুতলা বনাই কোনো জেগাত দিছিলে, সেইবিলাক নাইকিয়া হৈ গৈছেগৈ পায়। আৰু তাৰ বাহিৰে মোৰ দেউতা আছিলে বেণুধৰ শৰ্মা। বেণুধৰ শৰ্মাই তেনেকৈ নামঘৰবিলাকত আসন দিছিলে, তেনেকুৱা আসন কিছুমান বনাইছিলে। হেৰি কাটি পেলাই আপোনাৰ সিংহ কাটি দিছিলে, মূৰা কাটি পেলাই দি পেলাই তেনেকৈ এখন আসন কেইবাখনো আসন বনোৱা দেখাই গৈছে। আৰু ঠিক তেনেকৈ এতিয়া মই অৱশ্যে নোৱাৰা হ'লোঁ, কাৰণ মই আজি 28 বছৰ এই প্ৰতিমাজনাৰ প্ৰতি কাম কৰোঁ। গতিকে যি কি নহওক পূজাৰ কেইদিনৰ ভিতৰত 15টা দিন লাগে মোক এই প্ৰতিমাজনা ঠিক ঠাক কৰিবৰ কাৰণে, আগৰ ৰংখিনি গুচাই আকৌ নতুন ৰূপত দি গঢ়ি তুলিবৰ কাৰণে মই এইকেইটা যত্নও কৰিছোঁ। আপোনাৰ পৰা এই পূজাৰ পুৰণিগুদামৰ যি কাঠৰ মূৰ্তিৰ পূজা হয়, লেখধৰ শৰ্মা ডাঙৰীয়াৰ যি অৱদান, এই বিষয়ে আপোনাৰ পৰা দুআষাৰমান জানিব বিচাৰিছোঁ। পুৰণিগুদামৰ এইখন এখন প্ৰাচীন পূজা, পুৰণিগুদামৰে নহয় অসমৰ ভিতৰত এখন প্ৰাচীন পূজা। 1885 চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল ইয়াত পূজা, আৰু 1885 চনৰ পৰা 1900 চনলৈকে মাটিৰ মৃন্ময় প্ৰতিমাৰে ইয়াত পূজা কৰা হৈছিল। আৰু 1901 চনৰ পৰা ধাৰাবাহিকভাৱে আজিলৈকে 123 বছৰ এই কাঠৰ প্ৰতিমাত পূজা হৈছে। আৰু এই কাঠৰ প্ৰতিমাৰ কথা ইতিমধ্যে আমাৰ আগৰ বক্তাগৰাকীয়ে কৈছে। আৰু এই প্ৰতিমাখন আমাৰ পুৰণিগুদামৰ গৌৰৱ, পুৰণিগুদামৰ গৌৰৱ নহয়, অসমৰ গৌৰৱ। ভাৰতবৰ্ষৰ ক'তো এনেকৈ এখন প্ৰতিমাৰে 125 বছৰ ধৰি 123 বছৰ ধৰি পূজা কৰা ক'তো মানে নজিৰ নাইকিয়া। আৰু পুৰণিগুদামৰ ৰাইজ সচেতন ৰাইজ ইয়াৰ, আৰু আধ্যাত্মিকভাৱে মানুহখিনি উন্নত। গতিকে 125 বছৰ ধৰি এখন কাঠৰ প্ৰতিমা এনেকৈ ৰাখিব পৰাটো এটা কম কথা নহয়, কিন্তু মানুহখিনিৰ সচেতনতা আছে আৰু এই মূৰ্তিখনৰ প্ৰতি এটা আস্থা আছে। সেইকাৰণে 123 বছৰ ধৰি এখন প্ৰতিমাকে ইমান সুন্দৰকৈ আজিলৈকে ৰাখিছে। আৰু আমি ভাবিছোঁ আৰু 123 বছৰ এনেকৈয়ে থাকিব প্ৰতিমাৰ যিটো মহত্ব সেইটো ফুটি উঠে। আৰু এই ইমান পুৰণি প্ৰতিমা এখনত ইয়াত পূজা হোৱাৰ কাৰণে আৰু এটা কথা, আমাৰ পুৰণিগুদামৰ পূজাৰ এটা আধ্যাত্মিকতা আছে। ইয়াৰ পূজাত আমাৰ বেছি ৰং ৰহস্যৰ কথা নাই, কিন্তু পূজাভাগ আমি ইমান সুন্দৰকৈ সাত্বিকভাৱে কৰোঁ যে মানুহ ইয়াত আহি পেলাই এটা ভক্তিভাৱ এটা আহে যে গোটেই পৰিৱেশটো ইমান সুন্দৰ হৈ থাকে। আমি সেইটোতহে বেছি জোৰ দিওঁ। ইয়াত ৰং ৰহস্য কৰি পেলাই খুব ফটকা ফুটাই লাইটেৰে খুব বাহাদুৰি দেখুওৱাবিলাকতকৈ আমি পূজাভাগ যাতে সুকলমে হয়, সুন্দৰকৈ হয়, মানুহে যাতে এটা আধ্যাত্মিক ভাৱ এটা ল'ব পাৰে, সেই হিচাপে পূজাখন কৰাৰ কাৰণে আমাৰ এই পূজাখন এতিয়ালৈকে সুন্দৰকৈ চলি আছে। আৰু এতিয়া গোটেই আমাৰ নগাঁৱতো নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি পেলাই মানুহ দিয়ে। এইবাৰ আমাৰ প্ৰতিমাৰ যি কাপোৰ দিছে, এইখন গুৱাহাটীৰ এগৰাকী বিশিষ্ট ডক্টৰ, তেখেতে দিছে। গোটেই কাপোৰখিনি তেখেতে দান দিছে, তেখেতে পিন্ধাইছে। তেনেকৈ আমাৰ পূজাৰ বিভিন্ন দৈনিক পূজাৰ বেলেগ বেলেগ খৰচ অসমৰ বিভিন্ন মানুহে দিয়ে। এইবাৰ এই তেজপুৰৰ মানুহে দিছে, যোৰহাটৰ মানুহে দিছে, তেনেকৈ পূজাখিনি দিয়ে বিভিন্ন জেগাৰ মানুহে দিয়ে। গতিকে আমি এই কথাবিলাকৰ কাৰণে আমি চিন্তাও কৰিব নালাগে। আৰু এইটো কিহৰ কাৰণে হৈছে যে পূজাখনৰ যিটো মহত্ব, আধ্যাত্মিকতা, সেইটো এটা কথা। আৰু মানুহৰ মাজত এটা প্ৰচাৰো হৈছে, এইটো আৰু ভগৱতীয়ে চাগে কৈছে যে
25 বছৰ ধৰি একেখন প্ৰতিমাতে যেতিয়া প্ৰতিমাত পূজা কৰা হৈছে এইখন এখন জাগ্ৰত প্ৰতিমা বুলি মানুহে বিশ্বাস কৰে আৰু ইয়াত যদি কিবা মানুহে দান দক্ষিণা কৰে বা ইয়াত যদি কিবা অৰিহণা আগবঢ়ায় তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি এটা প্ৰবাদো আছে বহুতৰ হৈছে এইটো আৰু কেনেকৈ হৈছে নাজানো গতিকে ফলো পাইছে গতিকে মানুহে ইয়াৰ প্ৰতি আকৃষ্ট হয় আৰু সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা হৈছে আৰু আমি সেইটোতে অনুপ্ৰাণিত হৈ পুৰণিয়ামৰ ৰাইজে সুন্দৰকৈ এই পূজাভাগ সদায় পাতি আহিছে এইবছৰ আমি আৰম্ভ কৰিছোঁ ভগৱতীয়ে কৰিলে আগৰ দৰেই সুন্দৰকৈ পূজাভাগ শেষ হ'ব আৰম্ভ হ'ব আৰু শেষো হ'ব এইখিনি আশা কৰিছোঁ আৰু আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু আপুনি আহি এইখিনি প্ৰচাৰৰ কাৰণে যিটো ব্যৱস্থা কৰিছে আপোনালোকৰ প্ৰতিও আমাৰ আন্তৰিক শ্ৰদ্ধা জনাই মোক কথাখিনি ইমানতে সামৰিছোঁ ধন্যবাদ খুৰা মোৰ ভাল লাগিল আপোনালোকৰ পৰা এইখিনি কথা গম পাই সকলোলৈকে পূজা শুভেচ্ছা জনালোঁ আপোনালোকো পূজা শুভেচ্ছা থাকিল পুৰণিগুদামৰ দুৰ্গা পূজাৰ লগত আয়োজন কৰা পুৰণিগুদাম শিশু গ্ৰন্থমেলা 1996 চনৰ পৰা আৰম্ভ হৈছিল আৰু প্ৰথমে পুৰণিগুদামৰ সন্মুখতে দুবছৰমান গ্ৰন্থমেলা আয়োজন কৰা হৈছিল প্ৰথমতে আমি এটা ঠেক পৰিসৰত আমি আৰম্ভ কৰিছিলোঁ যে ইয়াৰ প্ৰতি শিশু বা অভিভাৱক আকৰ্ষিত হ'বনে নাই আমাৰ অলপ সন্দেহ আছিল কিন্তু দেখা গ'ল যে প্ৰথম বছৰৰ পৰাই বহু শিশুৱে কিতাপ কিনিবলৈ আহিল পুতলা পিষ্টলৰ সলনি অপ্ৰয়োজনীয় সামগ্ৰী পূজাত ওলোৱা সামগ্ৰী শিশুৱে লোৱাতকৈ এখন পুস্তক কিতাপ হাতত ল'লে তেওঁলোক উপকৃত হ'ব বুলি ভাবি আমি প্ৰথম গ্ৰন্থমেলা আয়োজন কৰিছিলোঁ দেখা গ'ল যে যথেষ্ট সংখ্যক শিশু অভিভাৱক আহি আমাৰ গ্ৰন্থমেলাত ভিৰ কৰিছিল আৰু যথেষ্ট গ্ৰন্থ বিক্ৰী হৈছিল শিশু উপযোগী যথেষ্ট গ্ৰন্থ যোগান দিয়া হৈছিল আৰু গ্ৰন্থমেলাৰ লগতে শিশু অনুষ্ঠান দুই এটা অনুষ্ঠান প্ৰথম আৰম্ভ কৰা হৈছিল কিন্তু পৰিসৰ যেতিয়া বৃদ্ধি হ'ল ৰাইজৰ যি আশা গ্ৰন্থৰ প্ৰতি আকৰ্ষিত হোৱা আমি দেখিলোঁ তাৰপিছত নি পুৰণিগুদাম পূজা মণ্ডপৰ কাষলৈ এই গ্ৰন্থমেলা নিয়া হ'ল তেনেকৈ কেইবছৰো আমি গ্ৰন্থমেলা আয়োজন কৰি দেখিলোঁ যে যথেষ্ট উৎসাহ আমি পালোঁ প্ৰেৰণা পালোঁ অঞ্চলৰ বহু সংখ্যক শিশু লগতে অভিভাৱকে আনি শিশুসকলক গ্ৰন্থ উপহাৰ দিছে গ্ৰন্থ ক্ৰয় কৰি নিছে এইটো এটা আমি দেখিব ধৰিলোঁ তাৰপিছতে এই গ্ৰন্থমেলা পৰিসৰ বৃদ্ধিৰ কাৰণে আমি পূজাৰ ঘৰৰ কাষলৈ নিলোঁ আৰু তাতো কেইবাবছৰ চলাৰ পূজা গ্ৰন্থমেলা চলিল অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিয়েও আমাৰ গ্ৰন্থমেলালৈ আহি তাত আমাক প্ৰশংসা প্ৰদান কৰিছিল সেয়ে আমি গৌৰৱ অনুভৱ কৰিছোঁ শেহতীয়াকৈ প্ৰথম যদিও আমি কেইজনমানে মই দুলাল বৰা আমাৰ শৰ্মা প্ৰেমৰ সত্তাৰে দুলাল শৰ্মা মই সেই সময়ত পুৰণিগুদাম সাহিত্য সভাৰ সম্পাদক আছিলোঁ মই জগমোহন শৰ্মাই তাত জড়িত হৈছিলোঁ কলম কলা কেন্দ্ৰৰ চিত্তৰঞ্জন বৰা সহযোগ আছিল এইসকলে আমি গ্ৰন্থমেলা আয়োজন কৰাৰ পৰৱৰ্তী সময়ত এই গ্ৰন্থমেলা বহল পৰিসৰলৈ এৰি দিয়া হ'ল আৰু আজি প্ৰায় 10 বছৰ পুৰণিগুদাম প্ৰেছ ক্লাবে এই গ্ৰন্থমেলা ব্যৱস্থা কৰিছে তেওঁলোকে সুন্দৰভাৱে আগবঢ়াই নিছে এই গ্ৰন্থমেলাত আগৰ সাধু কোৱা আবৃত্তি গান নৃত্য নাটক এই পৰ্যন্ত অনুষ্ঠানবিলাক আয়োজন কৰা হৈছে বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিছে আৰু এতিয়া পূজাঘৰত যিমান শিশু গোট খায় এতিয়া গ্ৰন্থমেলাত শিশু দেখা যায় এইটো আমি পুৰণিগুদাম অঞ্চলৰ সদৌ অঞ্চলেই আমি গৌৰৱ কৰিব পাৰোঁ যে পুৰণিগুদামত শিশু গ্ৰন্থমেলা হয়তো এই শিশু গ্ৰন্থমেলা অসমৰ ভিতৰতে প্ৰথম নেকি পূজাৰ লগত শিশু পুতলা পিষ্টলৰ সলনি শিশুৰ হাতত গ্ৰন্থ উঠাই দিয়া এই প্ৰক্ৰিয়াটো অসমৰ ভিতৰত পহিলা হোৱা বুলি আমি গৌৰৱ অনুভৱ কৰোঁ এইটো এটা আৰু বহুদিন শিশু উপকৃত হওক গ্ৰন্থই প্ৰসাৰ লাভ কৰক অনুষ্ঠানটোৱে বহু বৰ্ষ জীৱন লাভ কৰক এই আশা কৰিছোঁ এয়া আপোনালোকে দুৰ্গা পূজা বিষয়ে
একেবাৰে মহালয়াৰ পৰা দশমীলৈকে আপোনালোকক যিখিনি পাৰোঁ সাধ্য অনুসাৰে জগমোহন শৰ্মাদেৱে আপোনালোকৰ ওচৰত বক্তব্য আগবঢ়ালে। আশা কৰোঁ আপোনালোকে ভাল পাইছে মোৰ এই ভিডিঅ'টো চাই। যদি ভাল পাইছে লাইক শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।